আমাৰ উত্তৰ দিশত থকা মুখ্য কাৰ্যালয়ত কুপনৰ ব্যৱস্থা কৰি থকা হৈছে। সদায় কোনো ভকত বৈষ্ণৱ যদি অন্ন গ্ৰহণ কৰিব বিচাৰে তেন্তে কুপন গ্ৰহণ কৰিবৰ বাবে আমি অনুৰোধ জনাইছোঁ। আমাৰ মূল শৰাইখনলৈ যাতে আপোনালোকৰ তাতে কামনা কৰিছোঁ। মূল শৰাইখন যিহেতু আমাৰ থকা মন্দিৰ ভাগতো আছে, আমাৰ মাজত বিভিন্ন কৰ্মব্যস্ততাৰ মাজতো আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ সভানেত্ৰী ডক্টৰ বৰ্ণালী শৰ্মা বৰুৱা বাইদেউ উপস্থিত হৈছেহি। আৰু লগতে আপোনালোকে জানি সুখ অনুভৱ কৰিব সন্ধিত শ্ৰী শ্ৰী আউনীআটী সত্ৰত ভাওনা প্ৰতিযোগিতা আয়োজন হৈছে। ভাওনা প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠান 15,000তকৈ অধিক বিহান আমাৰ প্ৰতিযোগীয়ে কৰিছিল। উক্ত প্ৰতিযোগীসকলৰ নেতৃত্বত আছিল সূৰ্যদত্ত ডাঙৰীয়া, তেখেতো আমাৰ মাজত আহি উপস্থিত হৈছেহি। লগতে তেখেত অসম ভাওনা সমাৰোহ সকলোৰে